হাই গাইজ, আসসালামুআলাইকুম। ৰিম্পিজ ব্লগলৈ আপোনালোক স্বাগতম। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আকৌ আপোনালোকৰ ওচৰত। আপোনালোকে দেখা পাব মই কি কৰোঁ কি নকৰোঁ আপোনাক দেখাই আছোঁ বাৰু। এয়া মই ঘৰতে গুড়া কৰি থোৱা মেহেন্দি লৈছোঁ আধা কাপমান। তাৰপিছত আকৌ এটা কণী লৈছোঁ আৰু এগিলাচ নহয় আধা গিলাচ চাহপাত পগাই কেনে তাৰে পানীটো লৈছোঁ, চাহপাতৰ পানীটো লৈ কেনে এইখিনি আমি মূৰত লগাবৰ কাৰণে পেষ্ট বনাম। তাৰপিছত এইখিনি এতিয়া মিক্স কৰিম। ইয়াতে চাহপাতৰ পানীখিনি বঢ়িয়াকৈ দি দিছোঁ, যিমানখিনি লাগে আপোনালোকে দিব, মই দিছোঁ। তাৰপিছত এইখিনি মিক্স কৰি লওঁ। তাৰপিছত আৰু কম হোৱা যেন পালে পানী আৰু অলপমান দিম, আমাক আৰু অলপমান পানী লাগিব সেইকাৰণে আৰু অলপমান পানী দিম। তাৰপিছত বঢ়িয়াকৈ মিক্স কৰি আছোঁ, মিক্স হ'ব এতিয়া, মিক্স হৈছে। ইয়াতে আমি এতিয়া কণীটো ভাঙি দিব লাগিব। ইয়াতে এইটো কণীটো ভাঙি দিম। মই একাপ হেৰিৰ কাৰণে কি বুলি কয় মেহেন্দিৰ কাৰণে এটা কণী লৈছোঁ। মই বহুত মেহেন্দি লোৱা নাই, এটা কণী লৈছোঁ আৰু কণীটো কুহুমীয়াকৈ দি দিম। তাৰপিছত এইখিনি মই মিক্স কৰিম। বঢ়িয়াকৈ মিক্স কৰিম। প্ৰথমতে আমি চামুচেৰে মিক্স কৰিম, চামুচেৰে বঢ়িয়াকৈ মিলাই ল'ম। আৰু চামুচেৰে মিলালে ইমান ভালকৈ নিমিলে, সেইকাৰণে হাতেৰেও মিলাম। হাতেৰে মিলালে বেছি ধুনীয়াকৈ মিলি যাব, মিহলি হৈ যাব। তাৰপিছত বঢ়িয়াকৈ মিলাই থ'ম। অৱশ্যে আমি এইখিনি ৰাতিয়ে মিলাই থ'ব লাগিছিল, ৰাতি মিলাই থৈ ৰাতিপুৱা লগাব লাগিছিল, কিন্তু ৰাতি সময় নোহোৱাৰ বাবে মই ৰাতিপুৱাই মিলালোঁ। ৰাতিপুৱা মিলাই অলপমান টাইম থৈ কেনে তাৰপিছত লগাম আৰু এয়া মিক্স হৈ গ'ল আমাৰ, কি ধুনীয়া হৈ গৈছে। অলপমানো একো মানে টুকুৰা একো নাই, বঢ়িয়া হৈ গৈছে, মিক্স হৈ গৈছে। আৰু এতিয়া মোৰ এইজনী ভণ্টি হয়, তাই চুলিত লগাম। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব দেই। আৰু আগলৈ মই আৰু নতুন নতুন ভিডিঅ' আনি থাকিম। আপোনালোক ভাল লাগিছে এটা মেছেজ দি দিব, কমেণ্ট দি দিব এটা। আজিকালি ইয়াতে এৰিলোঁ। আসসালামু আলাইকুম, বাই বাই।